নমস্কাৰ বন্ধুসকল, আমাৰ ইউটিউব চেনেল এনিনিয়াৰ জব পৰ্টেললৈ আমি আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, ভাৰতত ওলাই থকা বিভিন্ন কেৰিয়াৰ সম্পৰ্কীয় বা বাতৰিৰ বাবে আমাৰ চেনেলটোৰ সৈতে সদায় একাত্ম হৈ থাকক। আমি আপোনালোকলৈ আপডেটেড তথ্যসমূহ সময়ে সময়ে আগবঢ়াই যাম। হয় বন্ধুসকল, আজি আমি তেনে এটি তথ্য লৈ আপোনালোকৰ মাজলৈ আগবাঢ়ি আহিছোঁ। বন্ধুসকল, 2025 চনৰ বাবে ইণ্ডিয়ান বেংকে লৈ আহিছে এটি সোণালী সুযোগ, এপ্ৰেণ্টিছ ৰিক্ৰুইটমেণ্ট। হয় বন্ধুসকল, আপোনাৰ বেংকিং কেৰিয়াৰ আৰম্ভ কৰাৰ এয়াই হৈছে সোণালী সময়। ইণ্ডিয়ান বেংক এখন চৰকাৰী পাব্লিক ছেক্টৰ বেংক। এই বেংকত বৰ্তমান সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত 15টা পদ খালী হৈ আছে। এই পদসমূহ আপুনি যি ৰাজ্যত আবেদন কৰিব তাৰ নিৰ্বাচিত জিলাসমূহত আপোনালোকে কাম কৰিবলৈ সুবিধা পাব। এই পদসমূহৰ বাবে ইতিমধ্যে আবেদন আৰম্ভ হৈছে 2025 চনৰ 18 জুলাই তাৰিখৰ পৰা, আৰু এই আবেদন চলি থাকিব আমাৰ অহা আগষ্ট মাহৰ 7 তাৰিখলৈকে। বন্ধুসকল, আপোনাৰ বাবে এই চাকৰিটো কিয় উপযুক্ত? বন্ধুসকল, কাৰণ বছৰৰ পেইড এপ্ৰেণ্টিছ এক্ট 1961 অধীনত, লগতে আপুনি পাব ট্ৰেইনিং চাৰ্টিফিকেট নেটছ আৰু ইণ্ডিয়ান বেংকৰ পৰা, যিটোৱে আপোনাৰ বেংকিং কেৰিয়াৰ আগবঢ়াই নিয়াত যথেষ্ট সহায় আগবঢ়াব। লগতে আপুনি পাব ষ্টাইপেণ্ড। হয় বন্ধুসকল, আপুনি যদি মেট্ৰ' বা আৰ্বান শাখাত কাম কৰে তেতিয়াহ'লে আপুনি মাহে 15,000 টকাকৈ ষ্টাইপেণ্ড পাব, আৰু যদি আপুনি গ্ৰামীণ বা ছেমি আৰ্বান শাখাত কাম কৰে তেতিয়াহ'লে আপুনি মাহে পাব 12,000 টকা। মনত ৰাখিব, PF, ESI, এলাউন্সেছ বা ট্ৰেইনিঙৰ পিছত চাকৰিৰ কিন্তু কোনো গেৰাণ্টি দিয়া নাই। এতিয়া কথা হ'ল বন্ধুসকল, এই পদটোৰ বাবে এপ্লাই কৰিবলৈ আপোনাৰ যোগ্যতা আৰু বয়সৰ সীমা কেনে হ'ব লাগে? হয় বন্ধুসকল, এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপুনি যিকোনো শাখাৰ গ্ৰেজুৱেট হ'লে হ'ব। অৱশ্যে আপুনি 2021 চনৰ 1 এপ্ৰিলৰ পাছতহে পাছ কৰা হ'ব লাগিব। তাৰোপৰি 2025 চনৰ 1 জুলাই তাৰিখে আপোনাৰ ন্যূনতম বয়স হ'ব লাগিব 20 বছৰ আৰু সৰ্বাধিক বয়স হ'ব লাগিব 28 বছৰ। অৱশ্যে কেটেগৰী ৱাইজত আমাৰ কিছুমান ৰিলেক্সেশ্যন আছে, যেনে ST বা SC কেণ্ডিডেটৰ বাবে 5 বছৰ ৰেহাই আছে, OBCৰ বাবে 3 বছৰ, PWBDৰ বাবে 10 বছৰ, আৰু বিশেষ এইজ কেটেগৰীৰ ভিতৰত আহিব আপোনাৰ উইড' বা ডিভৰ্চি ৱমেনৰ বাবে। জেনেৰেল উইড' বা ডিভৰ্চিসকলৰ বাবে 35 বছৰ, OBCৰ বাবে 38 বছৰ, আৰু ST বা SC উইড' বা ডিভৰ্চি ৱমেনৰ বাবে 40 বছৰ বয়সৰ উচ্চ সীমা। আমি আহোঁ বন্ধু এইবাৰ আবেদনৰ প্ৰক্ৰিয়াবোৰ জানিবলৈ। হয় বন্ধুসকল, আবেদনসমূহ আপুনি কৰিব লাগিব এনেধৰণে। ষ্টেপ 1, নেটছ পৰ্টেলত আপুনি নিজৰ নাম ভৰ্তি কৰিব লাগিব। নেটছৰ ৱেবছাইটটো হৈছে www.nats.education.gov.in। ইয়াত আপোনাৰ প্ৰফাইল সম্পূৰ্ণ 100% কৰিব লাগিব। তাৰ পাছত আপোনাৰ এনৰলমেণ্ট আইডিটো সংৰক্ষণ কৰিব লাগিব। তাৰপিছত আহিলে আপোনাৰ ষ্টেপ 2ত আপুনি ইণ্ডিয়ান বেংকৰ ৱেবছাইট খুলিব লাগিব আৰু তাত এপ্লাই কৰিব লাগিব। ইণ্ডিয়ান বেংকৰ ৱেবছাইটটো হৈছে www.indianbank.in। তাৰ পৰা আপুনি যাব লাগিব কেৰিয়াৰ্ছ, তাৰপিছত যাব লাগিব আপুনি এপ্লাই অনলাইন, আৰু তাতেই আপোনাৰ ৰাজ্যখন নিৰ্বাচন কৰিব, আৰু নিৰ্বাচনৰ কৰা ৰাজ্যখনৰ 3খন জিলা পচন্দ কৰিব। এইখিনি কৰাৰ পাছত আপুনি কিছুমান ডকুমেণ্টছ বস্তু আপলোড কৰিব লাগিব। তাৰ ভিতৰত পৰিছে আপোনাৰ বৰ্তমানৰ ফটো, আপোনাৰ ছিগনেচাৰ, থাম ইমপ্ৰেশ্যন আৰু হেণ্ড ৰিটেন ডিক্লেৰেশ্যন। এইখিনি কৰাৰ পাছত বন্ধু আহিব এপ্লিকেশ্যন ফিজ। জেনেৰেল, OBC আৰু EWS কেটেগৰীৰ কেণ্ডিডেটে দিব লাগিব 800 টকা লগত GST হিচাপে এপ্লিকেশ্যন ফিজ। ST, SC, PWBD কেণ্ডিডেটৰ এপ্লিকেশ্যন ফিজ হৈছে 175 টকাৰ লগত GST। ইয়াৰ পিছতে আপোনাৰ এটা অনলাইন টেষ্ট আৰম্ভ হ'ব, আৰু এই অনলাইন টেষ্টটো সম্পূৰ্ণ 100 নম্বৰৰ ভিতৰত হ'ব, আৰু ইয়াৰ বাবে সময় থাকিব 60 মিনিট। অনলাইন টেষ্ট দিয়াৰ ক্ষেত্ৰত
আপুনি যথেষ্ট সাৱধান হ'ব লাগিব, কিয়নো এই নম্বৰত আপোনাৰ নিগেটিভ মাৰ্কিঙো থাকিব। হয় বন্ধুসকল, এটা ভুল উত্তৰৰ বাবে আপোনাৰ 0.25 নম্বৰ কটা যাব। আপুনি দিব লগা পৰীক্ষাৰ বিষয়বোৰ হৈছে ৰিজনিং 15 নম্বৰ, কম্পিউটাৰ 10 নম্বৰ, ইংলিছ 25 নম্বৰ, কোৱাণ্ট 25 নম্বৰ আৰু বেংকিং এৱাৰনেছ 25 নম্বৰ। আপোনাৰ পৰীক্ষা ইংৰাজী আৰু স্থানীয় ভাষাত অনুষ্ঠিত হ'ব। ইয়াৰ পাছতেই আপোনাৰ লোকেল লেংগুৱেজ টেষ্ট অনুষ্ঠিত হ'ব। আপুনি আবেদন কৰা ৰাজ্যৰ ভাষাত আপুনি পঢ়িব, লিখিব আৰু কথা ক'ব পাৰিব লাগিব। কিন্তু যদি আপুনি অষ্টম, দশম আৰু দ্বাদশ শ্ৰেণী সেই ভাষাতে পঢ়িছিল, তেতিয়াহ'লে আপুনি এই লোকেল লেংগুৱেজ টেষ্টৰ পৰা আপুনি ৰেহাই পাব। এতিয়া আহোঁ বন্ধুসকল, কোনখন ৰাজ্যত কিমান ছিট ভেকেণ্ট আছে। তামিলনাডুত আছে 277, উত্তৰ প্ৰদেশত 277, পশ্চিম বংগ 152, মহাৰাষ্ট্ৰ 68, কেৰেলা 44, বিহাৰ 76, অন্ধ্ৰপ্ৰদেশ 82 আৰু বাকী ৰাজ্যসমূহৰ তথ্য আমাৰ ন'টিফিকেশ্যনত উপলব্ধ আছে। বন্ধুসকল, কেইটামান গুৰুত্বপূৰ্ণ কথা এইখিনিতে আপোনালোকক জনাই থওঁ। প্ৰথম, এজন প্ৰাৰ্থীয়ে কেৱল এবাৰহে আবেদন কৰিব পাৰিব। দ্বিতীয়তে, এপ্ৰেণ্টিছশ্বিপ শেষ হোৱাৰ পিছত চাকৰিৰ কোনো গেৰাণ্টি নাই। তৃতীয়তে, যিসকলে এবছৰৰ এপ্ৰেণ্টিছশ্বিপ বা জব এক্সপিৰিয়েঞ্চ আছে, তেওঁলোকে কিন্তু এই আবেদন কৰিব নোৱাৰিব। এপ্ৰেণ্টিছে কোনো ইউনিয়নত জইন কৰিব নোৱাৰিব। তেওঁলোকে কণ্ডাক্ট ৰুল মানি চলিব লাগিব। লগতে শেষৰটো হৈছে আপুনি মেডিকেল ফিটনেছ চাৰ্টিফিকেট দাখিল কৰাটো বাধ্যতামূলক। বন্ধুসকল, কথা হ'ল আপুনি এই চাকৰিটোৰ বাবে কিয় এপ্লাই কৰিব? হয়, আপুনি এইখিনি এপ্লাই কৰিব লগা কাৰণটো কি? হয় বন্ধুসকল, ইয়াৰো নিশ্চয় কাৰণ আছে। কাৰণ প্ৰথম কথা হ'ল আপুনি বেংকিং ফিল্ডৰ বাবে এটা প্ৰেক্টিকেল অভিজ্ঞতা লাভ কৰিবলৈ সুবিধা লাভ কৰিব। লগতে ষ্টাডিৰ লগে লগে আপুনি কাম কৰাৰ এটা সুবিধা পাব। ক্লাৰ্ক, PO, IBPS ইত্যাদি চাকৰিৰ বাবে নিজৰ প্ৰফাইল আপুনি বুষ্ট কৰিব পাৰিব। লগতে নেটছৰ যিখন চাৰ্টিফিকেট আপুনি পাব, সেই চাৰ্টিফিকেটখনে আপোনাৰ ভৱিষ্যত গঢ়াত যথেষ্ট সহায় কৰিব। বন্ধুসকল, আমি গুৰুত্বপূৰ্ণ লিংকসমূহ আমাৰ ডেছক্ৰিপশ্যনত দি থৈ দিয়া আছে। আপুনি লিংকসমূহলৈ গৈ সম্পূৰ্ণ কামবোৰ আমি তাতেই কৰিব পাৰিব। বন্ধুসকল, এইটো কেৱল এটা চাকৰি নহয়, ই আপোনাৰ ভৱিষ্যত গঢ়াৰ দিশে এটা পদক্ষেপ। গতিকে এই সুন্দৰ সোণালী সুযোগটো গ্ৰহণ কৰিবলৈ আপুনি এতিয়াই এপ্লাই কৰক আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰক, যিসকলে এই ভিডিঅ'টোৰ পৰা যথেষ্ট তথ্য পাব আৰু তেওঁলোকৰো জীৱনটো গঢ়াত কিছু সুবিধা হ'ব। বন্ধুসকল, আৰু যদি কিবা প্ৰশ্ন থাকে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত প্ৰশ্নটো লিখিবলৈ নেপাহৰিব। ধন্যবাদ। আপোনালোকলৈ শুভেচ্ছা থাকিল।